বলক আজি বনাম বৰকচুৰ সৈতে মাছ। মই আগৰ এটা ভিডিঅ'ত কৈছিলো নহয়, কেতিয়াবা কেতিয়াবা মনত পৰিলে বৰকচু মাজে মাজে খাই থাকো ঠাণ্ডা দিনটো নোযোৱালৈকে। সেয়েহে ভাবিলো আজি আকৌ এবাৰ ৰাতিপুৱাই আকৌ বায়ে মাছখিনি আনি দিলে। মাছখিনি দেখিয়ে মানে সেই কচু তোলেহে মনত পৰিল। মাছখিনিও ধুনীয়া, একদম কমন কাপ মাছ হয়, কচুৰ লগত খাবলৈ বিৰাটেই ভাল লাগে মানে। সেইটো কাৰণে মই ধুনীয়াকে যা যোগাৰ কৰি লৈছো। প্ৰথমতে কচুখিনি এনেধৰণে পিচ পিচকে কাটি কুকাৰত দি দিছো। অকনমান পানী দিছো, প্ৰয়োজন মতে নিমখ দি কুকাৰৰ মুখালি মাৰি দিছো। এতিয়া মই মাছখিনি নিমখ হালধি লগাই ধুনীয়াকে সানি ল'ম। আৰু আজি ৰাতিপুৱাই মানে বাহঁতে মাছৰ বজাৰলৈ ওলাই গ'ল মাছ আনিবলৈ কাৰণে। তেওঁলোকে মাছ লৈ আহিছে, আমাকো দি দিছে। কেতিয়াবা আকৌ এনেকে ফ্ৰীতে পালে ভাল লাগে নহয় নে? আনফালে কুকাৰতো 3টা চিটি ধুনীয়াকে মাৰি ললো। এতিয়া মই কেৰাহীটো বহাই দি প্ৰয়োজন মতে মিঠাতেল দি দিছো। মাছখিনি ধুনীয়াকে ফ্ৰাই কৰি ল'ম। মাছখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এখন প্লেটত কাঢ়ি লৈ একেখিনি তেলতে কেইটামান পাঁচফোৰণ দিছো, 2টা শুকান জলকীয়া আৰু লগতে কাটি লোৱা পিঁয়াজখিনি দি ধুনীয়াকে ভাজি ল'ব লাগিব। পিঁয়াজখিনি কিছু সময় এনেধৰণে লৰাই লৰাই ভজাৰ পিছতে মই খুন্দি লোৱা আদা নহৰু অকনমান দি দিছো। আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকে ভাজি ললো। আৰু ভজাৰ পিছতে অকনমান হালধি পাউদাৰ দিছো, জিৰা পাউদাৰ দিছো। এইখিনিও ধুনীয়াকে কিছু সময় লৰাই লৰাই ভজাৰ পিছতে মই যিখিনি কচু বইল কৰিছিলো, সেই কচুখিনি তাতে ঢালি দিছো। আৰু কচুখিনি যে ইমান ধুনীয়াকে সিজি গৈছে নহয়। ইয়াতে মই বেলেগকে আৰু পানী নিদো। কচু বইল কৰোতে যিখিনি পানী আছিলে, সেই পানীখিনিয়ে ধুনীয়াকে হৈ যাব। অকনমান কলাখাৰ দিছো, যিহেতু কচু খজুৱাব পাৰে, সেই গতিকে কলাখাৰ অকনমান দি কচুখিনি অকনমান ভাঙি দিছো গুৰি কৰি। তেতিয়া মানে আঞ্জাখন থপথপীয়া হৈ আহে, খাবলৈ খুবেই টেষ্টি হয়। তাৰ পাছতে ফ্ৰাই কৰা মাছখিনি দি এনেধৰণে কিছু সময় লৰাই ধুনীয়াকে উতলিব দিম। 10ৰ পৰা 15 মিনিট ধুনীয়াকে মাছখিনি উতলিব দিম। ঢাকোনখন লগাই থৈছো। কিছু সময়ৰ পিছত ঢাকোন আঁতৰাই কেইটামান কেঁচা জলকীয়া লগতে শুকান গুৰি জলকীয়া অকনমান দি দিছো, জালুক অকনমান দি দিছো। যিহেতু কচু জালুক দিলেহে ভাল লাগিব খাই, জালুক নিদিলে একেবাৰে আধৰুৱা। জালুকৰ জ্বলাটো মই বেছিকে দি দিছো। একেবাৰে শেষত মই ধনিয়া পাতেৰে গাৰ্নিছ কৰি দিছো। এয়া ৰেডি হৈ আহিছে বৰকচুৰ সৈতে মাছৰ জোল। এয়া দেখিছেনে, ধুনীয়া থপথপীয়া হৈ আহিছে আৰু ইমান সুন্দৰ হৈছে ন। অকনমান মাছৰ তেল লৈছো, কমন কাপ মাছৰ পেটৰ পৰা তেল ওলাই যে, সেই তেলটো ধুনীয়াকে সৰসৰিয়াকে ভাজিলো। তাৰ পাছতে বেঙেনা ফ্ৰাই কৰিলো, ঘৰৰ বেঙেনা। কেঁচা জলকীয়া এটা লৈছো। আপোনালোকে যদি এনেধৰণে ট্ৰাই কৰা নাই, এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, খাবলৈ খুবেই টেষ্টি হয়। আৰু বহুতে কচুটো মানে খজুৱাই বুলি খজুৱা ভয়ত নাখায়, কিন্তু একেবাৰে নখজাই ধুনীয়াকে যদি ভালকে বনোৱা যায় এনেধৰণে একেবাৰে। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে, তেতিয়াহ'লে এটা লাইক কমেন্ট কৰি দিব, লগতে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে থকা বেল আইকনটো দবাই দিব। আজিৰ ভিডিঅ'টো ইমানে আছিল, আৰু অন্য এটি ভিডিঅ'লৈ পুনৰ লগ পাম। তেন্তে আজিলৈ আহিলো, বাই বাই।